সেই অৰ্ডাৰ মতে BTCৰ পাৱাৰটো ডিচিক দিয়া হৈছে আমি সেইটো আচলতে ইমান ভাল পোৱা নাই কাৰণ এই অৰ্ডাৰ নিচিনা ইয়াত কাৰ্বি আংলঙতো আকৌ হ'ব বুলি শুনিলোঁ আৰু এইটো নিচিনা অৰ্ডাৰ ডিমা হাছাওতো হ'ব সেইকাৰণে আমি CMক মেমৰেণ্ডাম দিলোঁ ইয়াত কাৰ্বি আংলঙত আৰু ডিমা হাছাও যোৱাকালি হাফলঙত CMৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীক দি থৈ আহিলোঁ CMটো নাছিলে তেওঁ গুৱাহাটীত আছিলে সেইকাৰণে প্ৰিন্সিপাল ছেক্ৰেটাৰীক দি থৈ আহিলোঁ আমি দিয়াটো তেনেকুৱা BTC নিচিনা ইয়াত কৰিব নালাগে কাৰণ ডিচিক সব কাম কৰিবলৈ দিয়া মানে এইটো অট'নমাছ পাৱাৰটো ষ্টেট গভৰ্ণমেণ্টলৈ ছাৰেণ্ডাৰ কৰা হৈছে কাৰণ ডিচিটো GAD জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ মানুহ আৰু SPটো হোম ডিপাৰ্টমেণ্টৰ মানুহ সেইকাৰণে হোম ডিপাৰ্টমেণ্ট আৰু জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টটো ট্ৰান্সফাৰ ছাবজেক্ট হোৱা নাই তাৰমানে এইটো আসাম গভৰ্ণমেণ্ট লগতে আছে সেইকাৰণে ডিচিক দিয়া মানে এইটো আসাম গভৰ্ণমেণ্টকহে দিয়া হৈছে কাম কৰিবলৈ তাৰমানে কৈছে যে কাউন্সিলসকলে খুব কৰাপ্ট কৰে সেইকাৰণে ডিচিক কৰিবলৈ দিছে তাৰমানে ইয়াৰ কাৰ্বি আংলং কাউন্সিলবিলাকো CMEM সকলো তেওঁলোকে এডমিট কৰা অসমীয়াটো কি কয় এডমিট কৰাটো স্বীকাৰ কৰাৰ নিচিনা হৈছে যে হয় আমি খুব কৰাপ্ট কৰোঁ আৰু আমি নিজকে কৰাপশ্যনটো ষ্টপ কৰিব নোৱাৰোঁ আৰু আমি নোৱাৰোঁ সেইকাৰণে আমি কৰি থাকিম সেইকাৰণে আমিতো নকৰিম আৰু কামটো সেই যিবিলাকে কৰাপশ্যন নকৰে ডিচি নিচিনা তাকে দিব লাগে এইটো বুলি স্বীকাৰ কৰাৰ নিচিনা হৈছে কিন্তু মোৰ মতে এটা কথা সব ডিচিয়ে কৰাপশ্যন নকৰে বুলিও নহয় কিছুমান ডিচিও কৰাপ্ট কৰে কাৰণ মানুহে আৰু CMEM সকলে নিজকে কৰাপশ্যনটো বন্ধ কৰিবলৈ তেওঁলোকৰ শক্তি থাকিব লাগে আৰু যদি কৰিবলৈ ইচ্ছা আছে তেতিয়াহ'লে নিজকে বন্ধ কৰিব লাগিব আৰু তেওঁলোকে ডাইৰেক্টৰ ইভেলুৱেশ্যন এণ্ড মনিটৰিং এণ্ড ইভেলুৱেশ্যন এইটো ইয়াত স্থাপন কৰিব পাৰে আসাম ষ্টেটতো ডাইৰেক্টৰ মনিটৰিং এণ্ড ইভেলুৱেশ্যন আছে তেওঁলোকে মনিটৰিং বুলি কৈছে মনিটৰিং মানে স্কিম কি কৰিছে সেইটো চাব আৰু ইভেলুৱেট কৰিব ইভেলুৱেট কৰা মানে কেনেকৈ কৰা হৈছে সেই ফাণ্ড যিমান গৈছে সেইটো নিচিনা কামটো কৰিছে নেকি এইটো বুলি তাত ইভেলুৱেট কৰিব সেইটো ইয়াত ডিপাৰ্টমেণ্টটো খুলিব পাৰে কাউন্সিল নিজে কৰিব পাৰে কৰাপশ্যন বন্ধ কৰিবলৈ তেওঁলোকে কাম কৰাটো আমি কোনোৱে বেয়া নাপাব সেইকাৰণে আমি CMক ৰিকুৱেষ্ট কৰিছোঁ যে BTC মডেলটো ল'ব নালাগে কাৰণ BTC সকলে তেওঁলোকে যিটো 6 শিডিউল আছে এইটো এটা ভঙা 6 শিডিউল সেইটো ভঙা 6 শিডিউলহে সেইটো পুৰা 6 শিডিউল নহয় এইটো সেইকাৰণে আমাৰ কাৰ্বি আংলংটো পুৰা 6 শিডিউল সেইকাৰণে পুৰা 6 শিডিউলটো ভঙা 6 শিডিউলৰ পৰা কিয় এইটো শিকিবলৈ যাব লাগে সেইটোৱে কথা সেইকাৰণে তেওঁলোকৰ পৰা শিকিব নালাগে আমি নিজে ইয়াত কাম CMEM সকলে নিজে কৰিব লাগে কৰাপশ্যন বন্ধ কৰক আৰু যদি কাম ভাল কৰিবলৈ একো ভাল কৰিব খোজে তেতিয়াহ'লে ইয়াত ছেক্ৰেটাৰী জইণ্ট ছেক্ৰেটাৰী ডেপুটি ছেক্ৰেটাৰী বহুত ইঞ্জিনিয়াৰ আছে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ আছে তেওঁলোকক অৰ্ডাৰ দিয়ক ভালকৈ কাম কৰিব লাগে বুলি এইটোহে আমাৰ কথা সেই একেই মেমৰেণ্ডাম এই মেমৰেণ্ডামটো আমি ছাবমিট কৰিলোঁ আজি আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰক আৰু সেই একেই মেমৰেণ্ডাম হাফলঙতো আমি ছাবমিট কৰিলোঁ ইয়াত এটা জইণ্ট মেমৰেণ্ডাম এইটো
অকল APHLC নহয়, ইয়াত ডিমাছা নেশ্যনেল কাউন্সিল ইয়াত আছে, আমি একেলগে কাম কৰিছোঁ। ডিমাছা নেশ্যনেল কাউন্সিল তেওঁলোকে ধীৰঞ্জয় নাইডিং প্ৰেচিডেণ্ট চহী কৰিছে ইয়াত, আৰু মিষ্টাৰ থাউচেণ্ড চহী কৰিছে ডিমাছা ফালৰ পৰা, আৰু আমাৰ APHLC আছে প্ৰেচিডেণ্ট আৰু জেনেৰেল ছেক্ৰেটাৰী। আমি কাউন্সিলটো ভাল হ'বলৈহে আমি বিচাৰোঁ, সেইটোৱে কথা। কৰাপশ্যন হ'ব নালাগে আৰু ভাল হ'ব নালাগে, ভাল হ'ব লাগে, সেইটোৱে।